पर्बतजरा महकुमानि सिङाव थानाय बासबारिनि हितेन्द्रनाथ मुसाहारि कलेजाव गोदान फरायसा बरायनाय फोरबो जालाङो। 31 अक्ट'बर मंगलबारखालि हितेन्द्रनाथ ब्रह्म कलेज फरायसा खौसे आफादा सानसेनि हाबाफारिजों गाजा गोमजायै फालियो। गोदान फरायसा बरायनाय हाबाफारिनि मेल बेखेवगिरि आलासि महरै बासबारि गोजौ फरायसालिनि बारग' गाहाय फोरोंगिरि सचिन्द्रनाथ ब्रह्मआ बाहागो लादोंमोन आरो लोगोसेनो गाहाय आलासि महरै गसाइगाव कलेजनि बिबुंगोरा प्रदीप कुमार दास बिथाङा बाहागो लानानै बेसेन गोसा बिबुंथि लाखियो। मख'नो गोनांदि देग्लाय बोसोरनि फ्रेशमेन ससियेल डेआव साबसिन फाव खालामनो हानानै मिस्टार फ्रेशार्स बिमुंखौ पिंकु ब्रह्म आरो मिस फ्रेशार्स बिमुंखौ मौसुमि ब्रह्मआ मोननो हायो। ডিগ্ৰী কলেজ এইটো আৰ্লি ষ্টেজত আছে। এতিয়াও পাৰ্মিশ্যন পাইছে, পাৰ্মিশ্যন পোৱাৰ পিছত এতিয়া এপ্লিকেশ্যন ৰেগুলেশ্যন লাগে। ইউজিচিৰ যিটো স্কিম সেইটো আমি এইটো পৰ্যায়তে পৰা নাই। গতিকে এইখন মানে কলেজটো পূৰ্ণাংগ কৰিবৰ কাৰণে সেই উদ্দেশ্যলৈ আমাৰ স্থানীয় প্ৰাক্তন MLA ডাঙৰীয়া বিকি মুছাহাৰীয়ে সেই উদ্দেশ্যলৈ ব্যক্তিগতভাৱে আগবাঢ়ি ৰাইজৰ লগত মানে লগ মিলি এখন মেল পাঠি 2013 যে মই যিমানখিনি টকা পইচা লাগে সেইটো মই মানে দান কৰিম। সেই দানেৰে যদি কিবা বিল্ডিং কিবা যদি অগ্ৰমুখ বনাব লাগে মই নিজে বনাই দিম। সেই এটা মহৎ উদ্দেশ্য তেখেতে বিকি মুছাহাৰী কৰিছে আর যার কারণে 2013 এইখন কলেজ ডিগ্রি কলেজ স্থাপন হয়েছে। আর এই উদ্দেশ্যে আজি আমার স্থানীয় ব্যক্তি স্থানীয় গার্জেন হল অভিভাবক ল'ৰা ছোৱালীয়ে নিজৰ ঘৰত ভাত পানী খাই এইখন কলেজত পঢ়িবলৈ সুবিধা পাইছে। আর এই সুবিধাখিনি পাই আমার ছাত্র ছাত্রীয়ে বহুতো ছাত্র ছাত্রী কেতিয়াবা BA পাছ কৰি গ'ল। আর এই উদ্দেশ্যে আজি নতুনকৈ আমাৰ এইখন কলেজৰ প্ৰায় 130 জন ছাত্ৰ ছাত্ৰী কাৰণ এইখন সাধাৰণ যিবিলাক মানে আমাৰ আছে কোচাকাটি হাইস্কুল আছে, পাগলাট হাইস্কুল আছে, এফালে ৰূপসী হাই স্কুল আছে। এইবোৰ ছাত্ৰ ছাত্ৰী আৰু স্কুল বা কলেজখনো তোমাৰ কাৰণে খুব ভাল লাগিব। So, this is the right time to get preparation for good life in near future. এতিয়াৰ পৰা তুমি স্টাৰ্ট কৰিব লাগিব। তেতিয়া হ'লে তুমি 2 বছৰ 3 বছৰ 5 বছৰ পিছত